हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে নিশ্চয় ভাল আৰু পোনপ্ৰথমে মমিজ ভ্লগ এণ্ড কিচেন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ আৰু আজি আমাৰ ঘৰত এটা সকাম কৰিব সেইটো হৈছে উকুম ডাঙৰীয়া সকাম আৰু মিচিং সম্প্ৰদায়ৰ লোকসকলে এইটো সকাম কৰে তো আপোনালোকক দেখুৱাই যাম মিচিং সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ কৰে এইটো সকাম আৰু এই সকামটো কৰে যাতে ঘৰখনৰ অপায় অমংগলৰ পৰা মানে বাচি থাকে আৰু সেইটো কাৰণে এই সকামটো কৰে আৰু বৰ বিশেষ মই ইমান ভালকৈ নাজানো তথাপিও আপোনালোকক দেখুৱাই যাম মানে কিহৰ কাৰণে কৰে সেইটো ইমান বৰ বেছিকৈ নাজানো এইটো জানো যে ঘৰখনৰ শান্তিৰ বাবে বা ভালে থাকিবৰ কাৰণে এইটো সকাম কৰে তো চাই যাব ভিডিঅ'টো শেষলৈকে একদম এতিয়া ইয়াত মই চাউল ভাজি আছোঁ এনেদৰে মিচিং নিয়মত ডাঙৰীয়া সকামৰ দিনাখন মানে এনেকৈ চাউল ভাজি খুন্দি কিনে যিটো চব্জি বনায় আৰু মানে পিঠাগুড়িৰ নিচিনা যেনিবা এইটো কেঁচা পিঠাগুড়ি নহয় চাউলটো বনাই লয় মানে ভাজি লয় আৰু এনেকৈ আৰু একফালে মই ভাজি আছোঁ আৰু একফালে মায়ে খুন্দি আছে চাউলখিনি আৰু এইফালে ভকতজনে পানী শান্তি পানী উলিয়াই দিছে গোটেই ঘৰখন ছটিয়াবলৈ যিহেতু চোৱা মকৰা হৈ থাকিব পাৰে সেইটো কাৰণে আৰু এইফালে লাগে হালধি নিমখ জিৰা জলকীয়া মানে চব্জিখিনিত যিমানখিনি মানে বস্তু লাগে সিমানখিনি আগবঢ়োৱা হয় সকামটোত আৰু জালুকটো মেইন আচলতে জালুকটো লাগিবই আৰু এনেদৰে ভগৱানৰ ওচৰত আগবঢ়ায় মানে চব্জিখনত যিমানখিনি বস্তু ব্যৱহাৰ হয় সেইখিনি গোটেইখিনি আগবঢ়োৱা হয় এনেদৰে আৰু কলপাতে ঢাকি থোৱা হৈছে ডাঙৰ চৰিয়াটোত তাতে আছে আপঙো আগবঢ়োৱা হয় আৰু একফালে আছে মুৰ্গী আৰু ৰঙা মুৰ্গী এটা লাগে মতা মুৰ্গী এইটো আগবঢ়োৱা হয় ভগৱানৰ ওচৰত আৰু একফালে খুৰাই মুৰ্গীটো মাৰিছিল যিহেতু আমাৰ এইটো নিয়মে হয় আৰু তেওঁক মানে সেৱা কৰিছে ভগৱানৰ ওচৰত যাতে দায় দোষ নধৰে বুলি এনেকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে
কমাতেন মাজত আজা কম আসে ওরা বাচ্চাও তো দাঁড়িয়ে আসা চব্জিখিনি বনোৱা হোৱাৰ পিছত যিখিনি আগবঢ়াইছিল ভগৱানৰ ওচৰত তো সেইখিনি ঘৰৰ মূল মানুহজনে খাব লাগে আৰু মতা মানুহজনে তো মানুহজনে খাব লৈছে আৰু এতিয়া আৰু একফালে এইটো কলপচলা আৰু ব্ৰইলাৰ মুৰ্গী সকামৰ কাৰণে যিহেতু লোকেল মুৰ্গী লাগে আৰু এইফালে ব্ৰইলাৰ মুৰ্গী বহাই দিছোঁ আৰু এইফালে আমিও অলপ চলপ আপং খাইছোঁ আৰু এইফালে খুৰা আৰু মামাও খাইছে ভাত এওঁলোকক দি লৈছোঁ আৰু ভকতজনেও খাব লৈছে খাইছোঁ পুৰা আৰু আমি একেলগে খাম আজি এখন খাইছে হয় আধা নাই মানে আৰু আমাৰ মিচিং নিয়মৰ ডাঙৰীয়া সকামটো আপোনালোকক সকলোকে দেখুৱালোঁ যিখিনি পাৰিছোঁ ব্যস্ততাৰ মাজত হ'লেও অলপকৈ হ'লেও দেখুৱাই দিলোঁ আপোনালোকক কেনেকৈ কৰে আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব আৰু পুনৰ লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে